স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ আৰু আজি বিছনাৰ পৰা আৰম্ভ কৰিছোঁ আৰু আমি আছোঁ লখিমপুৰত। এইফালে আমাৰ গুগুলি গাটো ভাল নহয়, সেইটো কাৰণে আমি আহিছিলোঁ কালি লখিমপুৰলৈ। আমাৰ বৌ ইয়াতে কৰে মানে। গুগুলি হাঁহিছোৱা তাই হাঁহিছোৱা। কি হৈছে তোমাৰ? জ্বৰ হৈছে নি? গুগুলি জ্বৰ হৈছে নি? আমি দোকানৰ পৰা আহোঁগৈ, বস্তু কেইটামান আনোগৈ মানে ঘপককৈ থকাই, সেইটো কাৰণে বস্তু কেইটামান আনিব লাগে আৰু ছোৱালী হাগিজ আনিব লাগে। ৰাতিপুৱা এতিয়া 7টা 7:30মান বাজিছে। আপোনালোকক মেডিকেলখন দেখাম, চবে চিনি পায়ে বাৰু লখিমপুৰৰ, আমিহে গাঁৱলীয়া হ'লেও দেখাইছোঁ ৰ'ব। এইফালে ধুনীয়াকৈ গছজোপা আৰু এইখন হৈছে আমাৰ গুগুলি, এইখনতে হৈছিলে আৰু ইয়াতে কেইদিন আছিলোঁ বাৰু? 5 দিন একেৰাহে আছিলোঁ। ৰাতিপুৱাৰ পৰিৱেশ, বৰষুণ আকৌ দিব নেকি, অকণমান দেৰি ৰখিছিলেহে। তিনিজনী এতিয়া আমি দোকান কৰিবলৈ আহি আছোঁ। বৌ ডিউটিত আছে, বৌ নাইট ডিউটি আছিলে। ডিউটি এতিয়া 8টা বজাত শেষ হ'ব। ৰাতি কালি 8টামান বজাৰ পৰা আমি তিনিজনী থাকিলোঁ। কাৰেণ্ট নাই, মোবাইলত লাইট জ্বলাই এইফালে মেডিকেলত চাৰ্জ অকণ কৰি দিলে মোক বৌয়ে, সেইটো কাৰণে এতিয়া ভিডিঅ'কণ কৰিব পাৰিছোঁ আৰু বেছিকৈ কৰি নাথাকোঁ, চাৰ্জ বেছিও নাই। আমি চাহ খাবৰ কাৰণে আনিলোঁ এইটো কেক এটা, বিকাজী এটা, ছোৱালীৰ কাৰণে হাগিছ এটা, তাৰপৰা মোৰ কাৰণে বাৰ্ছ এটা, তাৰপিছত 20 টকীয়া পানী। আহিছে দিয়া দেখাই মেলি চাহ খাবলৈ বুলি ৰেষ্টুৰেণ্ট হোটেল এখনলৈ গ'লোঁ। চাহ খাবলৈ গৈ পৰঠা খালোঁ, চাহ খালোঁ, খাই মেলি উভতি আহোঁতে চিপছবোৰ ওলমাই থোৱা থাকে যে, ওলমাই থোৱা দেখিলোঁ। তাতে বস্তু এটা দেখিলোঁ, চাব দেই, তাতে দেখিলোঁ আমি এইটো পাকেট কাৰেণ্ট চিজ বল দেখিছে নহয়। আমি থাকোঁ ৰঙতি শিমলুগুৰিত, এইটো বস্তু নোলায় চিজ বল, আৰু আমি ভাবিছোঁ এই হেৰিটোৰ ভিতৰত চিজ অকণ সোমাই থাকিব। প্ৰথমতে মই চালোঁ পাকেটটো চাই সুধিলোঁ এইটো দামটো কিমান? মানুহজনে ক'লে 60 টকা। মই বোলো নেখুৱাই ভাল হয়, 60 টকা হ'লে বেলেগ দিনা খাম। সুধিছিলোঁ সৰু পাকেট আছে যদি সৰু পাকেটটোকে খাওঁ, নাই বুলি ক'লে মই গুচি আহিলোঁ। আমাৰ ভণ্টি আকৌ দেহা জক নহয়, গৈ কৈছেগৈ দেই একো নহয় দে, 60 টকা খাই চাওঁ, চব বস্তুৱে খাই চাব লাগে। আনি খালোঁহি, পুফকণটো দি একেই খাই লোৱাৰ পিছতহে মূৰত মানে মাৰিছে 60 ভিতৰত চিজ আছে বুলি আমি আনি খাই লৈ মই ভাবিছোঁ খাই দিম মই বগাকৈ দীঘলকৈ ওলমি কল্পনা 60 টকা। ৰাম ৰাম, এইটো 60 টকা, এইটো 60 টকা এদায়, আধাও নাথাকে। মানে আমাৰ কালি গাঁও আৰু এইফালে আমি মেডিকেলৰ পৰা ওলাই আহি এতিয়া ঘৰলৈ বুলি ৰখি আছোঁ। হিন্দু গৈছে মানে ছোৱালী ঔষধ এটা আনিবলৈ, আৰু আজিও দেখালে ঔষধ দিছে, সেইখিনি খোৱালে ভাল হ'ব বুলি কৈছে। কিলি পাৰি আছে আমাৰ ছোৱালী। গুগুলি ব্যস্ত, গুগুলি কি হ'ল? মাহী ঘৰত সোমালোঁ দেই আমি, এইফালে চাহ খাইছোঁ। আমাৰ মানুহজনৰ মাহী ঘৰত সোমাইছোঁ।